वेलकाम टू माय सेकेंड चैनल मिडल ब्लॉग्स। तो आमी भिडिओ आरम्भ करूँ। स्किप नकराকৈ शेषলৈকে চাবা, তেতিয়াহে তোমালোকে গম পাবা যে ইউটিউব চেনেলটো কেনেকৈ খোলে। তো আমি এতিয়া ইউটিউবত যাম। ইউটিউবত গৈ আমি সেটিংস আছে, তো সেটিংসৰ আইকনটো আমি টিপি দিম। তো সেটিংসৰ আইকন টিপাৰ পিছত নেম আৰু ডেছক্ৰিপশ্যন আছে। তো নেমৰ জেগাত নেমটো বহাম। তোমালোকে কি চেনেল বনোৱা, তো তোমাৰ নামটো কি লিখিবা চেনেলটোৰ। তো ফাৰ্ষ্ট চেনেলটোৰ নাম এণ্ড ডেছক্ৰিপশ্যনত তোমাৰ চেনেলটো কেনেকুৱা টাইপৰ, মিউজিক এণ্ড মটিভেশ্যনেল, যেনেকুৱা তোমালোকে বনাব ইচ্ছা তেনেকুৱাকৈ বনাই ল'বা। তাৰপিছত আমি এতিয়া বেক কৰিম। ইউটিউবৰ পৰা আমি বেক কৰি পেলাই ডাইৰেক্ট এতিয়া আমি ক্ৰাম ব্ৰাউজাৰত যাম। তো ক্ৰাম ব্ৰাউজাৰত গৈ ইউটিউবৰ আইকনটো টিপি দিম। তো টিপি দিয়াৰ পিছত আমাৰ এনেকুৱা আহিব। ফাৰ্ষ্ট তোমাৰ ওপৰৰ আপলোড চিনটো টিপি আছে, এই আপলোড চিনটোত গৈ পেলাই তোমালোকে ডেস্কটপ মোড কৰি ল'বা। তাৰপিছত তোমালোকৰ এনেকুৱা আহিব। তাৰপিছত এনেকুৱা অহাৰ পিছত তোমাৰ লগ'বিলাক দেখাব। লগ' দেখাৰ পিছত ইয়ৰ চেনেল দেখাব। ইয়ৰ চেনেলত ক্লিক কৰি দিবা। ইয়ৰ চেনেলত ক্লিক কৰাৰ পিছত আহিব ৰ'বা, আপলোড লোডিং হৈ আছে। লোডিংটো স্কিপ কৰি মই আহি গ'লোঁ। তো এতিয়া ইয়ৰ চেনেলটো টিপাৰ পিছত কাষ্টম আৰু ইউটিউব ষ্টুডিঅ' আছে। তো ইউটিউব ষ্টুডিঅ'ত আমি ফাৰ্ষ্ট টিপিম। টিপাৰ পিছত আমাৰ তাত বহুতখিনি অপশ্যনছ আহিব। অপশ্যনৰ পিছত তাত টিপিম আমি। ৱেইট, ইয়াত এতিয়া এনেকুৱাকৈ আহি আছে। ফাৰ্ষ্টতে তোমালোকে সেটিংস আছে, সেটিংসত গৈ চেনেলত যাব লাগিব। চেনেলত গৈ ইয়াত কিৱৰ্ড আছে। কিৱৰ্ডত তোমালোকে ফাৰ্ষ্ট চেনেলৰ ৰিলেটিভৰ অলপ লিখি দিব লাগিব, চেনেল ৰিলেটিভ। তো তোমালোকে লিখি দিবা চেনেল ৰিলেটিভৰ কি হ'ব। এনেকৈ মোৰ চেনেলৰ মৃদুল ভূঞা ইউটিউব চেনেল, তো মৃদুল ভূঞা। আৰু তাৰপিছত লিখিম আছামিজ ইউটিউবাৰ। তাৰপিছত লিখিম ৰাঙাপাৰা ইউটিউবাৰ। এনেকৈ যেনেকৈ মোৰ ঘৰত ৰাঙাপাৰা মোৰ ঘৰ, তাৰ কাৰণে মই ৰাঙাপাৰা ইউটিউবাৰ এনেকৈ লিখিম। এতিয়া এইটো হোৱাৰ পিছত ছেভ কৰাৰ পিছত এতিয়া কাষ্টমাইজ চেনেলত গৈ এতিয়া আকৌ আমি এটা ছেটিংছ পাম। ইয়াতে ছেটিংছৰ আইকনটো দেখিছাই তোমালোকে। ছেটিংছৰ আইকনটো আমি এতিয়া টিপিম। ফাৰ্ষ্টতে চাই ল'বা বস্তুটোখিনি ঠিকেই আছেনে নাই। তাৰপিছত টিপিব লাগিব, সেইটো চাই লোৱা ফাৰ্ষ্টতে। স্ক্ৰিপ্ট নকৰাকৈ চাই ল'বা। ছেটিংছটো এতিয়া টিপি দিম আমি। তো ছেটিংছটো লোডিং লাগিব। লোডিঙৰ পিছত এতিয়া আমাৰ একাউণ্ট ছেটিং বুলি আছে, চোৱা ইয়াতে একাউণ্ট ছেটিংছত আমি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আমাৰ ইয়াত আকৌ এতিয়া একাউণ্ট আহিব। একাউণ্টটো দেখিছাই, এই ছাইডত ছেটিংছ লিখা পিনে একাউণ্ট আছে। একাউণ্টত গৈ চেনেল ষ্টেটাছ এণ্ড ফিউচাৰত যাই পেলাই তোমালোকৰ গোটেইখিনি ইয়াত আহি যাব। তেতিয়া অহাৰ পিছত তোমালোকৰ ফাৰ্ষ্ট ফোন নাম্বাৰ খুজিব। তাৰপিছত ছেকেণ্ডত তোমালোকৰ খুজিব ভেৰিফিকেশ্যন কোড। যিহেতুকে মোৰ হৈ গৈছে বৰ্তমান ভেৰিফাইড চেনেলটো, আৰু ইউটিউব চেনেলটো খুলি গৈছে, তাৰ কাৰণে অহা নাই। তো থেংক ইউ।